নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে ষ্টাডি চেণ্টাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই দেৱাশিষ আপোনালোকৰ বাবে লৈ আহিছোঁ পৰিৱেশ অধ্যয়নৰ কিছুমান নিৰ্বাচিত প্ৰশ্ন। আশা কৰোঁ ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্টখিনি উপকৃত হ'ব। এতিয়া আমি প্ৰথম প্ৰশ্নটোলৈ আহোঁ। কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন নিম্নোক্ত কোনবিধ প্ৰাণীৰ বাবে বিখ্যাত? ক হাতী, খ সিংহ, গ বাঘ, ঘ গড়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গ বাঘ। কুৱেশ্যন নম্বৰ 2, ভাৰতত হস্তি প্ৰকল্প কেতিয়া আৰম্ভ হয়? ক 1992 চনত, খ 1994 চনত, গ 1995 চনত, ঘ 1998 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ক 1992 চনত। নম্বৰ 3, অজন বিন্ধাৰ কথা কোন চনত বিজ্ঞানীসকলে আৱিষ্কাৰ কৰে? ক 1980 চনত, খ 1984 চনত, গ 1982 চনত, ঘ 1985 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ঘ 1985 চনত। কুৱেশ্যন নম্বৰ 4, ভূমিকম্পৰ প্ৰাবল্য জোখা স্কেলডালৰ নাম কি? এইটো আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কি? ক ৰিক্টাৰ স্কেল। ভূমিকম্পৰ প্ৰাবল্য জোখা স্কেলডালৰ নাম ৰিক্টাৰ স্কেল। 5, অসমত কেতিয়া ডাঙৰ ভূমিকম্প হৈছিল? ক 1952 চনত, খ 1950 চনত, গ 1954 চনত, ঘ 1955 চনত। ইয়াৰ শুদ্ধ এনচাৰটো খ 1950 চনত। কুৱেশ্যন নম্বৰ 6, ষ্টকহোম কনফাৰেন্স কেতিয়া অনুষ্ঠিত হৈছিল? ক 1972 চনত, খ 1970 চনত, গ 1974 চনত, ঘ 1975 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ক 1972 চনত। নম্বৰ 7, বসুধা সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ক টকিঅ'ত, খ পেৰিছত, গ ৰিঅ' ডি জেনেৰিঅ'ত, ঘ দিল্লীত। ইয়াৰ শুদ্ধ এনচাৰটো গ ৰিঅ' ডি জেনেৰিঅ'ত। কুৱেশ্যন নম্বৰ 8, ভাৰত চৰকাৰে পৰিয়াল পৰিকল্পনা আঁচনি কেতিয়া হাতত লয়? ক 1952 চনত, খ 1956 চনত, গ 1962 চনত, ঘ 1958 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ক 1952 চনত। নম্বৰ 9, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ ঘাঁহনি অঞ্চলবোৰৰ নাম? ক পেম্পাছ, খ প্ৰেইৰী, গ ষ্টেপছ, ঘ ডাইনছ। ইয়াৰ শুদ্ধ এনচাৰটো গ ষ্টেপছ। কুৱেশ্যন নম্বৰ 10, থৰ মৰুভূমি ক'ত অৱস্থিত? ক পাকিস্তানত, খ ভাৰতত, গ চীন, ঘ আৰৱত। ইয়াৰ শুদ্ধ এনচাৰটো আমি সকলোৱে জানো খ ভাৰতত। কুৱেশ্যন নম্বৰ 11, গোবি মৰুভূমি ক'ত অৱস্থিত? ক আফ্ৰিকা, খ ইৰাণ, গ চীন, ঘ ভাৰত। ইয়াৰ শুদ্ধ এনচাৰটো গ চীন। গোবি মৰুভূমি চীন দেশত অৱস্থিত। কুৱেশ্যন নম্বৰ 12, ভাৰতবৰ্ষত ব্যাঘ্ৰ প্ৰকল্প থকা অভয়াৰণ্যৰ সংখ্যা? ক 10খন, খ 8খন, গ 11খন, ঘ 14খন। ইয়াৰ শুদ্ধ এনচাৰটো গ 11খন। নম্বৰ 13, অসমত ব্যাঘ্ৰ প্ৰকল্প থকা ৰাষ্ট্ৰীয় উদ্যানখন? ক কাজিৰঙা, খ মানাহ, গ ডিব্ৰু-চৈখোৱা, ঘ পবিতৰা। ইয়াৰ শুদ্ধ এনচাৰটো খ মানাহ। কুৱেশ্যন নম্বৰ 14, মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প যোজনা আৰম্ভ হয়? ক 1970 চনত, খ 1973 চনত, গ 1990 চনত, ঘ 2005 চনত। ইয়াৰ শুদ্ধ এনচাৰটো খ 1973 চনত। নম্বৰ 15, অসমত ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ সংখ্যা হ'ল? ক 7খন, খ 5খন, গ 3খন, ঘ 8খন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ক 7খন। কুৱেশ্যন নম্বৰ 16, বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ? ক 78.08%, খ 75.08%, গ 71.08%, ঘ 70.08%। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ক 71.08%। 17, বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? ক 11 জুলাইত, খ 5 জুন, গ 17 জানুৱাৰী, ঘ 20 জুন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খ 5 জুন। কুৱেশ্যন নম্বৰ 18,
বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা হয়? ক 1981 চনত, খ 1982 চনত, গ 1986 চনত, ঘ 1972 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ক 1981 চনত। বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন 1981 চনত প্ৰণয়ন কৰা হয়। নম্বৰ 19, বন্যজীৱ সংৰক্ষণ আইন প্ৰণয়ন কৰা হয়? ক 1970 চনত, খ 1975 চনত, গ 1972 চনত, ঘ 1986 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গ 1972 চনত। বন্যজীৱ সংৰক্ষণ আইন 1972 চনত প্ৰণয়ন কৰা হয়। কুৱেশ্যন নম্বৰ 20, পৰিৱেশ সংৰক্ষণ আইন বলবৎ কৰা হয়? ক 1986 চনৰ 15 জানুৱাৰী, খ 1987 চনৰ 5 জুন, গ 1986 চনৰ 19 নৱেম্বৰ, ঘ 1981 চনৰ 20 নৱেম্বৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গ 1986 চনৰ 19 নৱেম্বৰ তাৰিখে পৰিৱেশ সুৰক্ষা আইন বলবৎ কৰা হয়। কুৱেশ্যন নম্বৰ 21, তলৰ কোনখনক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছে? ক পবিতৰা, খ মানাহ, গ ওৰাং, ঘ গৰমপানী অভয়াৰণ্য। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খ মানাহ। মানাহক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছে। কুৱেশ্যন নম্বৰ 22, ভূপাল গেছ দুৰ্ঘটনাৰ বাবে একমাত্ৰ দায়ী গেছটো হ'ল? ক MIC, খ DDT, গ SO, ঘ ডাইঅক্সিনছ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ক MIC। ভূপাল গেছ দুৰ্ঘটনাৰ বাবে একমাত্ৰ দায়ী গেছটো হ'ল MIC। কুৱেশ্যন নম্বৰ 23, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? ক এশিঙীয়া গড়, খ বাঘ, গ হাতী, ঘ নলগাহৰি। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ক এশিঙীয়া গড়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত। কুৱেশ্যন নম্বৰ 24, বনৰীয়া ঘোঁৰা পোৱা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যানখন? ক পবিতৰা, খ ডিব্ৰু-চৈখোৱা, গ নামেৰি, ঘ ওৰাং। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খ ডিব্ৰু-চৈখোৱা। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বনৰীয়া ঘোঁৰা পোৱা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 25, তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰজাতি? ক ডুগং, খ বৰটোকোলা, গ ডুডু, ঘ ৰেড পাণ্ডা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খ বৰটোকোলা। কুৱেশ্যন নম্বৰ 26, উদ্ভিদ আৰু পানীৰ বেছিভাগৰে বসতি স্থান? ক পানী, খ মাটি, গ বায়ুমণ্ডল, ঘ উল্লেখিত আটাইকেইটা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ক পানী। পানী হ'ল উদ্ভিদ আৰু প্ৰাণীৰ বেছিভাগৰে বসতি স্থান। 27, ভেঁকুৰ এবিধ? ক উৎপাদক, খ উপভোক্তা, গ বিয়োজক, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গ বিয়োজক। ভেঁকুৰ এবিধ বিয়োজক। কুৱেশ্যন নম্বৰ 28, তলৰ কোনটো অৱস্থাৰ প্ৰদূষকৰ উদাহৰণ? ক প্লাষ্টিক, খ পাৰা, গ সীহ, ঘ খাদ্যৰ অৱশিষ্ট। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ঘ খাদ্যৰ অৱশিষ্ট। নম্বৰ 29, এজেণ্ট অৰেঞ্জ কোনে ব্যৱহাৰ কৰিছিল? ক ৰাছিয়ান সৈনিকে, খ চীন সৈনিকে, গ মাৰ্কিন সৈনিকে, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গ মাৰ্কিন সৈনিকে। কুৱেশ্যন নম্বৰ 30, কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? ক অসম, খ উত্তৰ প্ৰদেশ, গ অন্ধ্ৰপ্ৰদেশ, ঘ গুজৰাট। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খ উত্তৰ প্ৰদেশ। কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰ প্ৰদেশত অৱস্থিত। আজিৰ প্ৰশ্ন উত্তৰ শিতান ইমানেই। টেটত আহিব লগা বিভিন্ন প্ৰশ্ন উত্তৰ আপোনালোকে ডাইৰেক্ট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই দেৱাশিষ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ যোগাযোগ হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।